ইফালে মাহঁত মানে এঠাইলৈ যায়, সেইটো কাৰণে আব্বা আৰু মায়ে ওলাল, কিন্তু এই দাদীজনী মানে আহিলে এইখিনি টাইমতে, তো সেইকাৰণে আম্মাহঁতক পঠিয়াই দিলোঁ আৰু দাদীজনী অকণ টাইম থাকিল মোৰ লগতে। আৰু ইফালে আম্মাহঁত গৈ আছে। আৰু এই গাড়ীত উঠিলে গ'লগৈ আৰু ইফালে মই এতিয়া ভিতৰৰ ফালে আহি আছোঁ চোতালত, আৰু বাকীখিনি চাই থাকক। হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই চাগে, মোৰো ভাল, সদায় নিচিনাকৈ জুই। আৰু আজি মানে এতিয়াৰ পৰা মানে বিগিনিং কৰিছোঁ, কাৰণ মই বিগিনিংখিনি কোৱা নহ'ল, তো এতিয়া আম্মাহঁত চব গ'লগৈ, দেখা পালেই আপোনালোকে। আৰু চাওকচোন আজি কি কৰোঁ কি নকৰোঁ। আৰু এইফালে দাদীজনীক চাহ দিলোঁ। হ'ল দেই কামাব মাক সেইজনীও 2 নম্বৰ বাইদেউ। চবতে কওঁ মই সিদিনা যে আহিছিল ফুল কল সেইজনী মোক ক'ব। আপুনি চবতকৈ সৰু ন? চবতে চবতকৈ সৰু দাদী। আৰু এয়া মই সামৰি আছোঁ এতিয়া, আলহী আহিছিলে ন, দাদীজনীক চাহ তাহ দিয়া হ'ল আৰু এতিয়া সামৰি আছোঁ। পিছে এইটো খুলি লওঁ ধুনীয়াকৈ। তো গাইছে খুলি ল'লোঁ ধুনীয়াকৈ, আৰু লগ পাই আছোঁ আপোনালোকক। এই দৰজাখন মাৰি দিছোঁ, অকলে আছোঁ ন, সেইটো কাৰণে কোনো নাই ঘৰত আজি, তো মই অকলে আছোঁ, সেইটো কাৰণে দৰজা অলপ মাৰি কৰি ভিতৰতে আছোঁ আৰু ন। আৰু কি কৰোঁ তাকে আপোনালোকক দেখাই থাকোঁ, চাই থাকক। আৰু এতিয়া আম্মাহঁতৰ মানে আলনাডাল ধুনীয়াকৈ সামৰিব লৈছোঁ। হৈ গ'ল এইটো কাম, বাকী আৰু কি কৰোঁ কি নকৰোঁ চাই থাকক। আৰু এতিয়া ধুনীয়াকৈ বিচনাখনো অলপ ঠিক ঠাক কৰি দিম, তো আপোনালোকক দেখাই আছোঁ, চাই থাকক। ধুনীয়াকৈ বাথৰুমত আহিছোঁ, মানে আম্মাই মানে আব্বাৰ কাপোৰটো তিয়াই থৈছিলে, ধোৱা নহ'ল, টাইম নহ'ল, সেইটো কাৰণে মই ভাবিছোঁ ধুই দিওঁ ধুনীয়াকৈ, তো আপোনালোকে চাই থাকক। আৰু এয়া ধুইয়ে আছোঁ, দেখিব পাই আছে। বৰমা আহি পেলাই কৈছে, তই মানে ভিডিঅ' কৰি আছ, কাপোৰ ধুই আছোঁ। তো ফাইনেলি মোৰ হৈ গ'ল কাপোৰ তিনিটা ধুই, আৰু এতিয়া ধুনীয়াকৈ মেলিবলৈ গৈ আছোঁ এয়া। আৰু এতিয়া গৈ আছোঁ আৰু বাহিৰত ধুনীয়াকৈ মেলি দিওঁগৈ। বেছি কাপোৰ নাই, 3টা কাপোৰে আছিলে, তো ধুই দিছোঁ। আলনাডালটো সামৰিলোঁ, দেখাই দিলোঁ ন, তো এয়াই মোৰ কাম আছিলে। আৰু টিভিটো এতিয়া নাচাওঁ, পাছত মন গ'লে টিভি চাম বাৰু। আৰু এটা ভিডিঅ' আজিয়ে বনাই দিম ধুনীয়াকৈ আপোনালোকক, ঠিক আছে বাৰু। আৰু কি কৰোঁ কি নকৰোঁ এতিয়া দেখাই আছোঁ। পাকঘৰত এতিয়া গৈ আছোঁ মই, পাকঘৰত আৰু দুটামান পাকঘৰৰ কাম আছে এতিয়া, এয়া মানে কাঁহী বাতি দুটামান আছে, তো মাজি লওঁ ধুনীয়াকৈ। আৰু এইফালে এইটো দালি অলপ টাইম তিয়াই থওঁ বাতি এটাতে, তাৰপিছতহে বনাম। এইফালে বেছি নহয়, আমাৰ 2টা মানুহে হৈ যাব আৰু এইখিনি। আৰু এয়া পানী দি অলপ তিয়াই থৈছোঁ। আৰু এইফালে ফ্ৰিজতে মাছ আনি থৈছে, সৰু ৰৌমিকা নেকি, এইটো নাজানো মাছটোৰ নাম। ইয়াৰে 4টামান লৈ ধুনীয়াকৈ ভাজি থ'ম। আৰু
শাহুমাই ধুনীয়াকৈ মানে বাছি কৰি থৈ গৈছে আৰু এতিয়া মই দুটামান ধুনীয়াকৈ মানে মছলা সানি মেলি থৈ দিম তেতিয়া ডাইৰেক্ট ভাজিব পাৰিম ন তো এয়া চাই থাকক আপোনালোকে আৰু এইফালে এয়া ধুনীয়াকৈ 4টা মাছ উলিয়াই লৈছোঁ আৰু এইখিনি ফ্ৰিজত থৈ দিমগৈ এইফালে এয়া মছলা অলপ অলপ দি দিওঁ ধুনীয়াকৈ আৰু অলপ নিমখ সানি আছোঁ মাছকেইটা ধুনীয়াকৈ সানি থৈ দিওঁ আৰু ন অলপ টাইম সানিলে টেষ্টটো ভাল লাগিবও পাৰে ন সানি থৈ দিলোঁ এয়া তো পাকঘৰৰ যি দুটা কাম আছিল হ'ল খালি এতিয়া ভাতকেইটা দালিখিনি আৰু মাছ কিপিচ ভাজি দিম আৰু মানে মাছ কিপিচ নহয় মাছকেইটা 4টা ভাজি দিম ন সেইফালে মানে বৰমাহঁতৰ ঘৰত কাম কৰি আছে মানুহে আৰু বেক কেমেৰা কৰি দেখাই দি আছোঁ যিখিনি পাৰিলোঁ আপোনালোকক ধুনীয়াকৈ দেখাই মেলি দিলোঁ আৰু এইটো ভ্লগ মই ইমানতে সামৰণি মাৰিম কাৰণ এডিট কৰা কাম আছে এই ভ্লগটো মই ধুনীয়াকৈ এডিট কৰিম এডিট কৰি আকৌ এটা আজিৰ ভিতৰতে মই নেক্সট ভ্লগ দিম মানে মই আজি এতিয়া নকওঁ নেক্সট ভ্লগ আকৌ আৰম্ভ কৰোঁতে কৈ দিম তো এতিয়া এইটো ভিডিঅ' ধুনীয়াকৈ ইমানতে সামৰি দিওঁ যদি আপোনালোকৰ ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ কাৰণে এনেদৰেই মই ধুনীয়া ধুনীয়া ভ্লগ আনি থাকিম আৰু আপোনালোকে চাই থাকিব আৰু অলপ অসুবিধা হয় ঘৰত মানুহ চানুহ থাকিলে ভিডিঅ' বনাব বহুত অসুবিধা হয় সেইটো কাৰণে মই মানে যেন তেনে বনাই থাকোঁ আৰু লাহে ধীৰে তো অকলে যেতিয়া থাকোঁ তেতিয়া পূৰা জোচ আহি যায় তো ভালকৈ বনাব পাৰোঁ তো একো নাই তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ আপোনালোকৰ ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাবলৈ কেতিয়াও নাপাহৰিব তো ঠিক আছে বাই বাই